নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোত আমি RTE এক্ট অৰ্থাৎ ৰাইট টু এডুকেশ্যন এক্টৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব RTE আইনৰ অধীনত গঠন কৰা SMCৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব স্কুল মেনেজমেণ্ট কমিটি। SMCৰ সম্পূৰ্ণ ৰূপটো হ'ব স্কুল মেনেজমেণ্ট কমিটি। নেক্সট কুৱেশ্যন, RTE আইন কোন বছৰত গৃহীত হৈছিল? কেতিয়া গৃহীত হৈছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব 2009 চনত। 2009 চনত RTE এক্ট গৃহীত হৈছিল। নেক্সট কুৱেশ্যন, RTE আইন কেতিয়াৰ পৰা কাৰ্যকৰী হয়? কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব 1 এপ্ৰিল 2010। 1 এপ্ৰিল 2010 পৰা এই আইন কাৰ্যকৰী হৈছিল। নেক্সট কুৱেশ্যন, RTE আইন সংবিধানৰ কোন অনুচ্ছেদৰ সৈতে জড়িত? এই আইনটো কোনটো অনুচ্ছেদৰ সৈতে জড়িত বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অনুচ্ছেদ 21A, আৰ্টিকেল নং 21 এৰ লগত জড়িত। নেক্সট কুৱেশ্যন, RTE আইন অনুসৰি কোন বয়সৰ শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰে? ইয়াৰ এনচাৰটো হ'ব 6 পৰা 14 বছৰ। 6 পৰা 14 বছৰ বয়সৰ শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰে এই আইন অনুসৰি। নেক্সট কুৱেশ্যন, RTE আইন কোন সংবিধান সংশোধনৰ ফলত সংযোজন কৰা হয়? ইয়াৰ এনচাৰটো হ'ব 86তম সংবিধান সংশোধনী, আৰু এই সংশোধনী হৈছিল 2002 চনত। নেক্সট কুৱেশ্যন, ভাৰতীয় সংসদত RTE আইনখন কেতিয়া পাছ হৈছিল? সংসদৰ পৰা কেতিয়া পাছ হৈছিল বুলি সুধিছে। ইয়াৰ উত্তৰটো হ'ব 4 আগষ্ট 2009 চনত। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত শিক্ষাক মৌলিক অধিকাৰ হিচাপে গ্ৰহণ কৰা হৈছে? ইয়াৰ এনচাৰটো হ'ব অনুচ্ছেদ 21 ক, অৰ্থাৎ আৰ্টিকেল 21 এৰ অধীনত ভাৰতীয় সংবিধানৰ শিক্ষাক এটি মৌলিক অধিকাৰ হিচাপে গ্ৰহণ কৰা হৈছে। নেক্সট কুৱেশ্যন, RTE আইন অনুসৰি ব্যক্তিগত বিদ্যালয়ে কিমান শতাংশ আসন আৰ্থিকভাৱে দুৰ্বল শিশুৰ বাবে সংৰক্ষণ কৰিব লাগে? ইয়াৰ এনচাৰটো হ'ব 25%। নেক্সট কুৱেশ্যন, অসমত RTE আইন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ স্থান কিমান আছিল? ভাৰতৰ ভিতৰত কিমান নম্বৰ স্থান আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব 19তম। নেক্সট কুৱেশ্যন, RTE আইন অনুসৰি স্কেনিং টেষ্ট লৈ ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি কৰিব পাৰিনে? স্কেনিং টেষ্ট লৈ নাম ভৰ্তি কৰিব পাৰিনে সুধিছে। ইয়াৰ এনচাৰটো হ'ব নোৱাৰি। স্কেনিং টেষ্ট ল'ব নোৱাৰি। নেক্সট কুৱেশ্যন, RTE আইন অনুসৰি শাৰীৰিক শাস্তি অনুমোদিত নে? শাৰীৰিক শাস্তি প্ৰদান কৰিব পাৰি নে নোৱাৰি? ইয়াৰ উত্তৰটো হ'ব নোৱাৰি। নেক্সট কুৱেশ্যন, RTE আইন 2009ত মুঠতে কিমানটা অধ্যায় আছে? ইয়াৰ এনচাৰটো হ'ব 7টা। ৰাইট টু এডুকেশ্যন এক্ট 2009ত মুঠ 7টা অধ্যায় আছে। নেক্সট কুৱেশ্যন, RTE আইন 2009ত মুঠতে কিমানটা ধাৰা আছে? কিমানটা ছেকশ্যন আছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব 38। 38টা ধাৰা আছে। নেক্সট কুৱেশ্যন, RTE আইন অনুসৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষক আৰু ছাত্ৰৰ অনুপাত কিমান হ'ব লাগে? শিক্ষক আৰু ছাত্ৰৰ অনুপাত কিমান হ'ব লাগে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব 30:1, অৰ্থাৎ এজন শিক্ষকৰ অনুপাতত 30জন ল'ৰা ছোৱালী থাকিব লাগে। নেক্সট কুৱেশ্যন, উচ্চ প্ৰাথমিক বিদ্যালয়ত ক্লাছ 6ৰ পৰা 8 লৈকে শিক্ষক আৰু ছাত্ৰৰ অনুপাত কিমান হোৱা উচিত? ইয়াৰ উত্তৰটো হ'ব 35:1। এজন শিক্ষকৰ এগেইনষ্টত 35 ল'ৰা ছোৱালী থাকিব লাগে।
নেক্সট কুৱেশ্যন, RTE আইন কোনটো ধাৰাত ব্যক্তিগত বিদ্যালয়ত 25% আসন দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ শিশুৰ বাবে সংৰক্ষণ কৰাৰ কথা কোৱা হৈছে? ইয়াৰ এনচাৰটো হ'ব ছেকশ্যন 12 ক্লজ 1 ক্লজ চি। এই ছেকশ্যনত ব্যক্তিগত বিদ্যালয়ত 25% আসন দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ শিশুৰ বাবে সংৰক্ষণ কৰাৰ কথা কোৱা হৈছে। নেক্সট কুৱেশ্যন, RTE আইনৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ ফুল ফৰ্ম কি বুলি সুধিছে? ইয়াৰ এনচাৰটো হ'ব ৰাইট টু এডুকেশ্যন এক্ট, অৰ্থাৎ শিক্ষাৰ অধিকাৰ আইন। নেক্সট কুৱেশ্যন, ৰাইট টু এডুকেশ্যন আইনৰ কোনটো ধাৰা অনুসৰি শিশুক শাৰীৰিক শাস্তি বা মানসিক নিৰ্যাতন দিয়াটো নিষিদ্ধ কৰা হৈছে? ইয়াৰ এনচাৰটো হ'ব ধাৰা 17, অৰ্থাৎ ছেকশ্যন 17ত শিশুক শাৰীৰিক শাস্তি বা মানসিক নিৰ্যাতন দিয়াৰ নিষিদ্ধ কৰা হৈছে। নেক্সট কুৱেশ্যন, নিৰ্বাচন, দুৰ্যোগ প্ৰশমন আৰু লোকপিয়লৰ বাহিৰে আন কোনো অশৈক্ষিক কামত শিক্ষকক নিয়োজিত কৰিব নোৱাৰি, এই কথা কোনটো ধাৰাত উল্লেখ আছে? ইয়াৰ এনচাৰটো হ'ব ধাৰা 27। ৰাইট টু এডুকেশ্যন এক্টৰ ছেকশ্যন 27ত নিৰ্বাচন, দুৰ্যোগ প্ৰশমন, লোকপিয়ল এই কামখিনিৰ বাহিৰে আৰু বেলেগ অশৈক্ষিক কামত শিক্ষকক নিয়োজিত কৰিব নোৱাৰি, এই বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ৰাইট টু এডুকেশ্যন এক্ট অনুসৰি কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভলিউশ্যন চমুকৈ CCE কিহৰ সৈতে জড়িত? ইয়াৰ এনচাৰটো হ'ব ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক মূল্যায়ন। নেক্সট কুৱেশ্যন, কোনটো সংবিধান সংশোধনীৰ জৰিয়তে 21A অনুচ্ছেদটো যোগ কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব 86তম সংবিধান সংশোধনী। 86তম সংবিধান সংশোধনীৰ জৰিয়তে আমাৰ সংবিধানত 21 ক্লজ A এই অনুচ্ছেদটো সংযোগ কৰা হৈছে। নেক্সট কুৱেশ্যন, ৰাইট টু এডুকেশ্যন আইনৰ ভাৰতৰ কোন স্তৰৰ শিক্ষাৰ বাবে প্ৰযোজ্য? এই আইনখন কোনটো স্তৰৰ শিক্ষাৰ বাবে প্ৰযোজ্য বুলি সুধিছে? ইয়াৰ এনচাৰটো হ'ব প্ৰাথমিক শিক্ষা, অৰ্থাৎ এলিমেণ্টেৰী এডুকেশ্যন। ৰাইট টু এডুকেশ্যন আইন প্ৰাথমিক শিক্ষাৰ সৈতে প্ৰযোজ্য। ৰাইট টু এডুকেশ্যন 2009 লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন এণ্ড এনচাৰ। এই কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া অসমৰ বিভিন্ন ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্স এক্সামৰ বাবে ইম্পৰ্টেণ্ট হ'ব। সেয়েহে ভিডিঅ'টো আপোনালোকে লগৰ ভাই বন্ধুবলৈ শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।